নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু মই আজি দোকান খুব সোনকালে আহিলোঁ, গতিকে ঘৰত একো খাই অহা নহ'ল তেনেকৈ। এতিয়া এই দাদাৰ হোটেলত সোমাইছোঁ কিবা এটা খাওঁ বুলি। তো মেজা কি বনোৱা হৈছে? এতিয়া পঠা বনাব। হয়, তোমাৰ কাৰণে বেছি সোনকালে কৈছোঁ আজি অলপ। হয়। আৰু এইফালে উমেশ দাই কেৰাহী পাতিছে আৰু এইফালে ৰুটি সানি থৈছে। আৰু এইফালে দিব লাগে। তো উমেশ দাই এইফালে বনাবলৈ আৰম্ভ কৰিছে আৰু কেনেকুৱা হয় সোৱাদটো খাই চাব লাগিব। এয়া বনাই আছে দাদাই। পৰঠা বনি আছে আৰু এইফালে বনাই আছে। আৰু বন্ধুসকল, এইফালে মোৰ পুৰি একদম ৰেডি হৈ গ'ল। এয়া চাওক আপোনালোকে, এইফালে পুৰি দিছে আৰু এইফালে নৰসিংহ চাটনি আৰু এইফালে আলু আৰু মটৰ চব্জি, পিঁয়াজ জলকীয়া। খুব সুন্দৰকৈ এতিয়া খাই চাওঁচোন কেনেকুৱা হয় সোৱাদটো। খুব সুন্দৰ হৈছে। একদম গৰমা গৰমি। খুব সুন্দৰ হৈছে। তো দাদা পুৰি আৰু এটা দিব, খাই খুব ভাল লাগিছে। আৰু অলপ চব্জি দিব। আৰু পিঁয়াজ এটা দিব। তো দাদা আজি বতৰটো খুব সুন্দৰ কৰিছে ন? বতৰ খুব ভাল আজি, খুব ধুনীয়া বতৰ আছে আজি। যোৱাকালি গৰম আছিলে বহুত। যোৱাকালি বহুত গৰম, কাম কৰিব নোৱাৰিছিলোঁ। বতৰটো ভাল কৰিলে ভাল লাগে। মানুহ হয়, হয়। এইবছৰ গৰমটো বেছি পাইছোঁ। গৰমটো বেছি হৈছে এইবছৰ। বন্ধুসকল খাই হৈ গ'ল, উঠিলোঁ আৰু খুব সুন্দৰ লাগিলে খাই। দাদা খুব সুন্দৰ লাগিলে খাই, খুব ধুনীয়া বনাইছে। আৰু এতিয়া এখন তামোল খাম বন্ধুসকল। তামোলখন খুৱাব নি দাদা? এডোখৰ খাই দিওঁ। খাই উঠি তামোল এখন খোৱাটো আমাৰ নিয়ম আৰু আপোনালোকে জানেই, গতিকে ময়ো এখন খাই দিছোঁ। আৰু এতিয়া আহিলোঁ বন্ধুসকল মোৰ নিজৰ দোকানত, মানে মোৰ নিজৰ গেৰেজত। আৰু এইফালে দেখিছে বন্ধুসকল, এইখন গ্লেমাৰ BS4 মডেলৰ গাড়ী হয়। ইয়াত পেলাই থৈছে। ইয়াৰ মানে কাৰ্বৰেটৰ প্ৰব্লেম আছে বন্ধুসকল। এতিয়া খাই বৈ ল'লোঁ, লাহেকৈ খুলিম আৰু আপোনালোকক দেখুৱাম আৰু কি কি প্ৰব্লেম আছে। তেল লিক কৰে বুলি কৈছে এইফালে, চাব লাগিব খুলি কি প্ৰব্লেম হৈছে। আৰু বন্ধুসকল এইফালে এখন পৰি আছে
TVS XL 100 এইখন অৱশ্যে বনোৱা হৈ গৈছে কিন্তু মালিকে নিয়াহি নাই গাড়ীখন এইখনৰ প্ৰব্লেম আছিলে বন্ধুসকল টাইমিং চেন আৰু ভেলপৰ প্ৰব্লেম আছিলে বনোৱা হৈ গৈছে কিন্তু মালিকে নিয়াহি নাই আৰু সেইকাৰণে কি কৰিব উপায় নাই থৈ দিছোঁ ইয়াত গতিকে বন্ধুসকল ভিডিঅ'টো আজি ইমানে আছিলে যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে লাইক আৰু কমেণ্ট আৰু এটা ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আপোনাৰ লাইক কমেণ্ট ছাবস্ক্ৰাইববিলাকে আমাক আগবাঢ়ি যোৱাত সহায় কৰে ধন্যবাদ